নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমাৰ ট্ৰেডিশ্যন স্পৰ্টছ টিভিৰ এক বিশেষ অনুষ্ঠান। এই বিশেষ অনুষ্ঠানত আমি আজি আপোনালোকক দেখুৱাব লৈছোঁ আমাৰ অসমৰ এক পৰম্পৰাগত এক জনপ্ৰিয় খেল পেং। আমি আমাৰ সাধাৰণতে আমি পেং বুলিয়ে জানো, পেং খেল বুলিয়ে জানো। এই পেং খেলৰ যিবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয়, সেই সামগ্ৰীবিধ আপোনাৰ মই ইয়াত দেখুৱাইছোঁ আপোনালোকক। বাঁহৰ এবিধ বিশেষ বাঁহৰ দ্বাৰা নিৰ্মাণ কৰা হয়। এইটো সাধাৰণতে আপোনাৰ পাহাৰীয়া অঞ্চলত এই বাঁহবিধ পোৱা যায়। এই বাঁহবিধত আপোনাৰ যথেষ্টখিনি দেখা যথেষ্টখিনি সৰু হ'লেও ইয়াত যথেষ্ট শক্তিশালী এই বাঁহবিধ। এই বাঁহবিধত আপোনাৰ এই পেঙৰ সাধাৰণতে আপোনাৰ উচ্চতা প্ৰায় আপোনাৰ 12 ফুট বা 14 ফুট লোৱা হয়। এই আপোনাৰ বাঁহবিধত আপোনাৰ এক গাঁঠি, এই গাঁঠিবিলাকৰ ওপৰত বেছ কৰি পেলাই এই যি গাঁঠি দেখুৱাইছোঁ, এই গাঁঠিৰ ওপৰত ভৰি দি পেলাই এই পেং খেলবিধ খেলা হয়। তাৰমানে আপোনাৰ কি হয়, আগৰ কালত আপোনাৰ পুৰণি দিনত সাধাৰণতে কি হয়, গাঁৱৰ বোকা পানী ক'ৰবাত ওলাই গ'লে গাঁৱৰ বোকা পানী নখচাৰ কাৰণে সাধাৰণতে আপোনাৰ এই পেংবিধৰ ব্যৱহাৰ কৰা হৈছিল। এনেকুৱা ধৰণৰ এক বাঁহৰ দ্বাৰা নিৰ্মিত পেঙত উঠি পেলাই তেওঁলোকে বোকা ৰাস্তাসমূহ পাৰ হৈছিল। এয়া দেখুৱাইছোঁ আপোনাৰ চাওক, আপোনাৰ এটা পেং, এই বাঁহৰ গাঁঠি, এই আপোনাৰ তলৰ পৰা এই গাঁঠিটোৰ উচ্চতা মোটামুটি আপোনাৰ 2.5 ফুটমান থাকে। এই 2.5 ফুট উচ্চতাত এই গাঁঠিটো কটা হয়। সেই তাৰোপৰি আপোনাৰ পেং বনোৱাৰ আৰু আন এক কৌশল আছে। এইটো হৈছে আপোনাৰ, মই আপোনাক দেখুওৱাৰ দৰে এইটো আপোনাৰ চাওক, এটা বিশেষ আপোনাৰ সেই বিশেষ বাঁহবিধত আপোনাৰ গাঁঠিত এটা আপোনাৰ বেলেগ ধৰণৰ তাতকৈ ডাঙৰ এবিধ বাঁহ ফুটা কৰি পেলাই এই গাঁঠিত আপোনাৰ বস্তুটো সেই যিটো চুঙাৰ দৰে আপোনাৰ বস্তুটো বনোৱা হৈছে, এই চুঙাটো আপোনাৰ ফুটা কৰি গাঁঠিত আবদ্ধ কৰি দিয়া হয়। গাঁঠিত আবদ্ধ কৰি দিয়াৰ ফলত আপোনাৰ ইয়াত উঠিবলৈ সহজ, কাৰণ এইটো আবদ্ধ কৰি দিয়াৰ লগে লগে ইয়াতে যেতিয়া আমি উঠিব যাওঁ তেতিয়া সেই চুঙাটো তললৈ গুচি নাযায়। এনেকুৱা ধৰণৰ আপোনাৰ বাঁহবিধ নিৰ্মাণ, বাঁহত আপোনাৰ পেং নিৰ্মাণ কৰা হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এই পেং খেলবিধক তেওঁলোকৰ নিজা নামাকৰণ কৰিছে। যেনেকৈ আপোনাৰ কাৰ্বিসকলে আপোনাৰ পেঙক কোৱা হয় কেংডং ডাং কেডাং। গতিকে আজি আমি এতিয়া উপস্থিত আছোঁ কাৰ্বি আংলং দেনগাঁৱত। এই দেনগাঁৱত আমি কাৰ্বিসকলৰ যি কেংডং ডাং কেডাং বা পেং খেল, এই পেং খেলৰ কিছু ডেমনষ্ট্ৰেশ্যন ইয়াতে আমি বা কিছু খেল অলপ খেলাই বা কিছু ডেমনষ্ট্ৰেশ্যন আমি ইয়াত দিব কিছুমান আমাৰ ল'ৰা ছোৱালী আছে। তেওঁলোকৰ ঘৰতে আমি ইয়াৰ এটা ডেমনষ্ট্ৰেশ্যন ল'ম। এতিয়া আহক আমি আগবাঢ়োঁ এই পেং খেলবিধ খেলোৱাৰ কাৰণে বা ডেমনষ্ট্ৰেশ্যনৰ কাৰণে। পেং খেলৰ বাবে খেলুৱৈসকল সাজু হৈছে। এয়া আপোনাৰ জীৱন পাটৰ দেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল। তেখেতে সৰুকালৰ পৰা এই খেলবিধৰ সৈতে অভ্যস্ত। তেখেতে আপোনাৰ সময় বাগৰিলেও বহুদিন তেখেতৰ অনুশীলন নাথাকিলেও তেখেতে খেলবিধৰ সৈতে তেখেতৰ যিটো আপোনাৰ সম্পৰ্ক, সেইটো তেওঁলোকে শেষ হোৱা নাই। আমি সকলোৱে দেখিছোঁ যে সকলোৱে তেখেতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ পেং লৈ পেলাই আগবাঢ়ি গৈ আছে। যথেষ্ট এক সুন্দৰ দৃশ্য। One, two, three. আৰামত গৈ থাকা। সুন্দৰ। গাঁও অঞ্চলত এনেসমূহ খেলৰ জনপ্ৰিয়তা আমাৰ সেই শৈশৱত যথেষ্ট আছিলে।
প্ৰায়বিলাক ল'ৰা ছোৱালী এনেধৰণৰ খেল ধেমালিসমূহ সেই সময়ত খেলিছিলে গতিকে সেইসমূহ স্মৃতি আজিও আমাৰ মানে স্মৃতিৰ মণিকোঠত মানে যুগমীয়া হৈ আছে ল'ৰাটিতে এইসমূহ খেল খেলোঁতে আমাৰ কেতিয়াবা হয়তো আমি আঘাতো পাইছিলোঁ এই আঘাতবোৰকো আমি মানে আজিৰ এই মধুৰ স্মৃতি বুলি আমি ধৰি লৈছোঁ এয়া আমাৰ প্ৰতিযোগী যে হাৰমন টেৰাং মোৰ নামটো হাৰমন আপোনাৰ প্ৰতিযোগী আৰু তোমাৰ নামটো আমাৰ প্ৰতিযোগী হাৰমন টেৰাং লংকি ৰনেল ইংটি আৰু লংকি বে আৰু প্ৰান্তিক বৰুৱা এই চাৰিজন আমাৰ প্ৰতিযোগী পেং খেলৰ প্ৰতিযোগী তেওঁলোকে খেলবিধ আমাক কিদৰে খেলে সেই আমাক এবাৰ তেওঁলোকে দেখুৱাইছে তেওঁলোকে দেখুৱাবলৈ সাজু হৈছে এয়া আমাৰ প্ৰতিযোগীসকল সাজু হৈছে পেং খেলবিধ আমাক দেখুওৱাৰ কাৰণে 1 2 3